চিধাই যে এলিফেণ্ট ফলছ সোমাই মাৰি চবচে তলত আহিছোঁ তলৰ ঝৰ্ণাৰ পৰা দেখাই আছোঁ মই চবচে তলৰ পৰা ওপৰত যাই আছোঁ বহুত তলত হয় 100-150 মিটাৰ মান তলত বহুত আছে চিৰি বহুত আছে খটখটি বহুত আছে লাহে লাহে উঠি আছে ওপৰত এইটো দেখিছা ঝৰ্ণা এইটো ইমান ভাল লাগছে পানী কম আছে পানী যদি বৰষুণ দিয়ে না বহুত ভাল লগা হ'ব বহুত ডাঙৰ হ'ব ঝৰ্ণাটো এইফালে যাই অলপ ওপৰত গ'লে আৰু এটা ঝৰ্ণা পায় এই নামি আছে তলৰ ফালে এইবিলাক মানুহ এই ঝৰ্ণাৰ ওপৰত যে দলং আছে সৰু ফটো ক্লিক কৰিব পাৰে কৰিলে এই তলত যায় বহুত তলত লাহেকৈ আমি ওপৰত যাম ৰাস্তাটো ইমান ডাঙৰ নহয় সৰুটো এতিয়া যাম লাহেকৈ আৰামছে আৰু ফটো ক্লিক কৰিব লাগিব ফটো ক্লিক কৰিব ভাল ফটো উঠিব কাৰণে বহুত ভাল ফটো উঠিব গৈছে ফটো উঠিব মানে ৰেডি হৈছে নহ'লে ওপৰত যাম আৰু ওপৰত আছে আছে আৰু ইয়াত অহাৰ টাইমত দেখিছোঁ নাগা ড্ৰেছ পিন্ধিব পাৰে পিন্ধিলে আমিও যাওঁ আৰু আমিও পিন্ধি চাওঁ ৰিল চিল বনাওঁ আৰু দুটামান আগত ঝৰ্ণাত যাম তাৰপিছত ওপৰত যাম ওপৰত দেখিছোঁতো এখন গেট আছিলে বেলেগ এটা যোৱাৰ কিন্তু বন্ধ কৰি দিছে বনাই আছে এতিয়া এইটো এটা ঝৰ্ণা ৱাটাৰফল ইয়াত লিখাও আছে এলিফেণ্ট ফলছ এলিফেণ্ট ফলছৰ অৰ্থ কি হ'ল নাজানিলোঁ দেই নাম কি কাৰণত হ'ল কমেণ্ট কৰি জনাবচোন কোনোবাই জানিলে এলিফেণ্ট ফলছ মানে কি হ'ল নাপালোঁ
4টা যোৰ নাই 3টা মানহে দেখিলো কি কাৰণত টেলিফোন কলত নাম দিছে পানী অলপ অলপ পৰিছে মাত্ৰ বৰ্তমান বৰষুণ দিলেতো আৰু হ'বই বেছি তেতিয়া আৰু ভাল লাগিব চবে ফটো উঠাই আছে এইফালে যাওঁ আৰু কি আছে এইফালে একো নাই হৈ যাওঁ কোনে ক'ত ফটো উঠি আছে কোনো হিচাপ নাই ইয়াত যাওঁ আৰু ওপৰৰ ফালে এতিয়া পাম আমি নাগা ড্ৰেছ য'ত ড্ৰেছ পিন্ধিলে ল'ব 100 টকা এজনৰ আমিও পিন্ধি চাওঁ কেনেকুৱা লাগে ড্ৰেছ ড্ৰেছটো ভাল লাগিছে না ফ্ৰেণ্ডসকল বন্ধুসকল ভাল লাগিছে না ড্ৰেছ এইটো আমিও পিন্ধি চাওঁ এইটো পিন্ধিলোঁ ভাল লাগিছে না কমেণ্ট কৰিবাচোন ভাল লাগিলে কি পিন্ধাইছে এইবিলাক নাম নাজানো ফুল হাতত মালা ড্ৰেছত ঠিক আছে ড্ৰেছ চেঞ্জ কৰিলোঁ চেঞ্জ কৰি এতিয়া যাওঁ আৰু ইয়াৰ পৰা বন্ধুসকল ঠিক আছে বাই বাই টাটা